যিজন মানুহে আপোনাক প্ৰকৃততে ভাল পায় তেওঁ কেতিয়াও আপোনাক এৰি থৈ নাযায়। কাৰণ এৰি থৈ যোৱাৰ 100টা কাৰণ হ'লেও তেওঁ যেনে তেনে এটা কাৰণ উলিয়াবই আপোনাক ধৰি ৰাখিবৰ বাবে। ভালপোৱা সঠিক মানুহৰ লগত হ'লেহে জীৱন সলনি হয় আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। অকলে চলিবলৈ শিকক, কাৰণ জীৱনৰ কঠিন সময়ত নিজৰ বাহিৰে আপোনাৰ কাষত কোনো নাথাকে। এজন প্ৰকৃত প্ৰেমিকে সজনক ভাল নাপায়, বৰং এজনকেই শত উপায়ে ভাল পায়। জীৱনত সেইজন ব্যক্তিক নাপাহৰিবা যিয়ে তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। সুখত নহয়, মই দুখতেই সুখী। সুখবোৰ তেওঁকেই দিয়া ভগৱান, যাক মই নিজতকৈও বেছি ভাল পাওঁ। হাতৰ তলুৱাত তোমাৰ নাম মুচিব নোৱাৰাকৈ লিখি ল'লোঁ। মই পাহৰি গ'লোঁ যে ভাগ্য হেনো বিধাতাইহে লিখে। প্ৰথম ভালপোৱা, দ্বিতীয় ভালপোৱা বুলি কথা নাই। যাক ভাল পোৱাৰ পাছত আন কাৰোবাক ভাল পাবলৈ মনে নকয়, সেয়াহে আচল ভালপোৱা। অভাৱ দুজনৰেই আছিল, এজনৰ ভালপোৱাৰ, অন্যজনৰ বিশ্বাসৰ।